এজন যুৱকৰ সুন্দৰ নিদৰ্শন হয়। আপুনিও জানি আচৰিত হ'ব এজন যুৱকৰ ৰাম ভক্তৰ কথা শুনি। কৰ্ম তেওঁৰ ভিক্ষা খোজে, কিন্তু তেওঁৰ ভগৱান ৰামৰ ইমানেই ভক্ত যে প্ৰায় ৩,০০০কৈও অধিক মানুহক ভোগ প্ৰদান কৰে আৰু প্ৰায় ১০০কৈ অধিক বন্তি জ্বলাইছে। তেওঁৰ নাম ৰাম ভক্ত চন্দন দেৱনাথ। এক দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আজি। সমগ্ৰ দেশৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছিল ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ। আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। এই শুভক্ষণৰ বাবে নলবাৰীৰ বিভিন্ন মঠ মন্দিৰত বিশেষ কাৰ্যসূচী ৰাতিপুৱাৰে পৰা গ্ৰহণ কৰা হৈছে আৰু চন্দন দেৱনাথৰ ঘৰ নলবাৰীৰ নমাটিত। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট 12 লাইভ। বহুত কষ্টৰ ফলত মই আজি ৰাম মন্দিৰ বনাম বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ, কিন্তু মই বহুত কষ্ট কি ক'ম, ক'ব লগা মই নাই। আজি যে মই ৰাম মন্দিৰ বনাইছোঁ সেয়ে মই বহুত ভাগ্যৱান আৰু বহুত সুখী বুলি মই ভাবোঁ। কিন্তু মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাত গেছি, কিন্তু ক'ব লগা নাই। ঈশ্বৰে মোক বচাইছে আৰু ঈশ্বৰৰ কৃপাতে মই একে গেলি আহিছোঁ। মই কৰিব লগা নাই, ঈশ্বৰে মোক আনছে একে গেলি। ভক্ত যথেষ্ট ভিৰ হোৱা দেখা গৈছে, কি ক'ব? ভক্তৰ ভিৰ মানে ঈশ্বৰৰ কৃপাত, চব ঈশ্বৰৰ লীলা, ঈশ্বৰৰ কৃপা থাকিব লাগিব, নহ'লে একো নহয়। ঈশ্বৰৰ কৃপা আছিল কাৰণে এইখিনিতে আজি মই একে গেলি আহিব পাৰিছোঁ আৰু এইখিনিতে হৈছে। ভক্ত প্ৰায় ৩,০০০ মান হৈছে। লাইট বা চাকি বন্তি কিমানমান জ্বলা গৈছে? সেইটোতো মই ক'ব নোৱাৰিম। মই একলাই কৰি আছোঁ এইখিনিতে কাম, মই চাই আছোঁ, সেইখিনিতে মই আইডিয়া কৰিব নোৱাৰিম। ৰাম মন্দিৰ উপলক্ষে ৰামৰ যিটো জন্ম অযোধ্যায় আজি তাৰমানে প্ৰাণ প্ৰতিষ্ঠা হ'ল, তেওঁ সেই উপলক্ষে আজি আমাৰ যিটো ৰাম মন্দিৰ সেইটো আজি প্ৰায় ৩ বছৰ ধৰি চন্দন দেৱনাথে আমাৰ নমাটিত আৰম্ভ কৰিছে আৰু সেই মৰ্মে আজি ৰাম প্ৰতিষ্ঠা দিৱস উপলক্ষে, অযোধ্যা ৰাম উপলক্ষে আমি ইয়াতে চাকি বন্তি ৰাইজে জ্বলাইছোঁ। চবেই আমি ভোগ প্ৰসাদ পালোঁ আৰু আমি চবেই ইয়াতে সহযোগ কৰিছোঁ আৰু বৰ্তমানো ৰাম মন্দিৰ এইটো স্থাপন কৰা গৈছে আজি ৩ বছৰ ধৰি। আমি আহি ইয়াতে চবেই ৰাম মন্দিৰত সেৱা পূজা কৰোঁ। আজিও আমাৰ ভক্তবৃন্দ আহি চাকি বন্তি জ্বলাইছে, তাতে আমিও ৰাইজে বহুত সুখী হৈছোঁ। কীৰ্তন আদি হৈছে, সেইকাৰণে আমি অলপ সুখী হৈ আনন্দ জনাইছোঁ।